আজি বোলো এটা গৰমৰ ভিডিঅ' দেখাই দিওঁ যিহেতু এইকেইদিন নন ষ্টপ বৰষুণ দি আছে লগত আছে আজি মৃণু ভাই লৰ্ড মৃণু ভাই যাৰ গাড়ীখন ৰং কৰিবলৈ আজি আমি গোটেই কেইজন গেৰেজলৈ আহিছো কিন্তু আহি পাই দেখিলো যিহে গৰম সেই গৰমৰ অনুমানটো আপোনালোকে মোৰ বাল্বটো চাই নিশ্চয় গম পাব চাইন মাৰি আছে নহয়নে বাৰু যিহে কাৰা ৰ'দ আৰু সেই সূৰ্যৰ উগ্ৰ আৰু গ্ৰীষ্মৰ ৰশ্মিৰ পৰা বাচিবলৈ এটা শান্তিময় বাসস্থান বিচাৰি আমি পালোহি এইখিনি ঠাইলৈ য'ত আমি বৃক্ষৰ তলত আমাৰ দেহটোক অলপ শান্তি দি টপিনা পাৰি আসন গ্ৰহণ কৰিলো আৰু মৃণু ভাই মৃগাংক হিমাংশুৰ সৈতে ভোজন উপভোগ কৰিলো য'ত আছিলে পাতলাকৈ আলু ভজা পেপচি চৰ্বত যাক এনেকৈ উপভোগ কৰাটো আনন্দই বেলেগ লগতে তেলত ভজা এটা পিঠা যাৰ ভিতৰত আলুৰ সৈতে অন্য সামগ্ৰীৰ এখন ভাজি ভৰোৱা থাকে এতিয়া পেটৰ ভিতৰত উখল মাখল হ'ব বুলি ভাত খাবলৈ গৈ আছো দাদা এটাৰ ঘৰত আৰু ভাত খাই আহিলো এতিয়া আমাৰ পেট ফুল কিন্তু গৰমত অশান্তি লগত ঠাণ্ডা পানী এটা কিনি ললো নেজানো কিয় কিন্তু ঠাণ্ডা পানীৰ বটলটো দেখিয়ে শান্তি লাগি গ'ল আৰু আহি পাই দেখিলো যে মৃণু ভাই গাড়ীখনো ৰং কৰি হ'ল এতিয়া মাথো অপেক্ষা ৰংটো শুকুৱালৈ আমাৰ মৃণু ভাই কিন্তু কাটা চামুচৰ বস্তু দিব নেৰিলে দেই গৰমত অশান্তি লগত গোটেই কেইটা আহিলো বাহিৰলৈ ঠাণ্ডা এটা খাবলৈ আৰু এফালে আমাৰ গাড়ীখনো ৰেডি হৈ গ'ল অৱশেষত গোটেই কেইজনে কুঁহিয়াৰ খালো দিয়ক বাই।